মুটি আছে শাল গাছৰ তলত ইয়ে দে চেক করে চেক কর আরে তো কাকর পাইছো হ্যাঁ রাইস না কিছু পকর নাই কাকর এই তো কাকর উলি কই এনেকে টিপি দছু এটো খাব পারে হ্যাঁ এটো খাম কেনে কই খাবো এটা চাটনি বনাই খাবো কেনে কই চাটনি বনাই এটা জ্বলাব লাগবো দিয়াৰ পিছত জলকীয়া আৰু পিয়াজ নহৰু ৰসত দি ইয়া খাব লাগবো কই ক'ত যাই আছে কোকৰাঝাৰ কিয় দোকান দিবা যাই আছে ক'ত বুহি যাই আছে গাইছ চাওক আমি কেনেকৈ যাই আছো এনেকৈ কোকৰাঝাৰত যাওঁ ফুলমাৰিৰ পৰা এতিয়া আমি কোকৰাঝাৰত যাই আছো ইয়াক কিয়া মেপ বনাইছে ৰে ইয়াৰ বম ডাঙৰ মেপ নৰ্থ ইষ্ট অৰুণাচল প্ৰদেশ আসাম গোয়িং টু 100 মাখিৰি ব্ৰিজখন ইমান ধুনীয়াকৈ বনাইছে গাইছ চাওক চাই ভাল লাগি গেল কিবা এটা চাওক ইফালে মাখিৰিৰ ৰাস্তা ডাবুলকৈ বনাইছে আৰু ইফালে ৰোডখন চাব পাৰে এনেকৈ Iris air baru dia sampai iman lamba biris wah কি খেটার করে রে গাইছ ইফালে ব্ৰিজৰ কাম চলি আছে আপোনালোকে চাব পাৰে ইয়া চাওক ইমান ব্ৰিজৰ কাম চলি আছে ইমান বেছি লম্বা হ'ব না এইখন ব্ৰিজত কাৰ চাৰ লৈ পেলাই বাইক চাইক চলাই ইমান বেছি ভাল লাগিব বহুত বেছি ভাল লাগিব হাওড়া ব্রিজ পার করিয়ে হাওড়া ব্রিজ এইটো বদলেণ্ডৰ মিনিষ্টাৰ কলনী তাৰপিছত এইটো নতুন ৰাস্তা বনাই আছে 28 তাৰিখত অপেনিং হ'ব আপোনালোকে আহিব যিমান মিনিষ্টাৰ চবে ইয়াত আহিব লাগিব
আৰু এতিয়া ক'ত যাই আছো আমি এতিয়া বাঘুংৰি পাহাৰত যাই আছো ठीक है বাঘুংৰি পাহাৰ আপোনাৰ চৈত্ৰ মাহত লাষ্টত শেষ পায় চৈত্ৰ মাহৰ 20-22 তাৰিখৰ পৰা আপোনাৰ ইয়াৰ পাহাৰত উঠাটো মেলাটো ষ্টাৰ্ট হয় এসপ্তাহ 10 দিন 12 দিন এনেকৈ কি মেলা বাঘুংৰি মেলা বৈশাগু মেলা মেলা অল বিটিচিৰ জংগলবাৰী হে বড়োবিলাকৰ এই তাতে বিল থৈ আছো ফেষ্টিভেল চল এইটো গৈজৰা বুলি কয় ফাৰ্ষ্ট দৰ্শনীয়া ইয়াত দৰ্শন কৰিহে উঠি যায় ইয়াত দৰ্শন কৰিলেহে ওপৰ মন্দিৰকেইটা দৰ্শন কৰিব পাৰে নিয়ম আছে মানে নিয়ম আছে এইটো নিয়ম আছে এইটো যেতিয়া বৈশাগু মেলা হ'ব বহাগ মেলা বহাগ মাহৰ 1 তাৰিখত লাষ্ট মেলা চৈত্ৰ মাস 20-22 তাৰিখ বাংলাত এইফালে গেল লাষ্ট বহাগ 1 তাৰিখত চব খানা দানা হৈ ঘৰে চল পানী হে খালি জংগলবাৰী হে পাহাৰীয়া ঠাই এইটো পাহাৰীয়া ঠাই ইয়াতে আপোনাৰ কাঁকৰা পোৱা যাব এতিয়া কাঁকৰা পোৱা যাব কাঁকৰা কেনেকৈ পাল আৰু দে পাতৰ পাল্টি কৰ কৰ ডাঙৰ ঠাইটো পাল্টি কৰ এই সৰু পাবি পাল্টি কৰিব লাগিব পাল্টি কৰ তো বেটাই সঁচাই ধৰি আছে ৰে পাইছা ক'ত ধৰ লম্বু দে ধৰ লম্বু ধৰ ক'ত পাৰিব অকলে এইটো পাল্টি কৰি দে দে ধৰ ফটাফট 1 2 3 পাইছা ধৰ ইফালে কাঁকৰা ধৰা ব্যস্ত লাগি আছে মই ইফালে ভিডিঅ' বনোৱা ব্যস্ত লাগি আছে আৰু ইফালে মাছ ধৰি আছে আমাৰ পাব্লিকবিলাকে মাছ ধৰি আছে আৰু মই ভিডিঅ' বনোৱাৰ পুৰা ব্যস্ত লাগি আছো গাইছ কাঁকৰা পাইছো কাঁকৰা আৰু সি এটা ইয়াত আমি চাটনি খাম মুখখন দেখা আমাৰ কাঁকৰা আমি কোকৰাঝাৰ আহিলোঁ কোকৰাঝাৰত আহি কাঁকৰা এনেকৈ ধৰি আছো পাহাৰ মেলা হয় ইয়াতে ঘূৰিব আহিছিলোঁ কাঁকৰা ধৰিলোঁ 2টা কাঁকৰা ধৰিলোঁ আৰু ধৰিম এতিয়া আৰু পাম আৰু পাব এতিয়া ইমান জংগলবাৰী ইমান ওপৰত আহিলোঁ আমি গাড়ী লৈ তাতে গাড়ী ইমান দূৰত তাতে থৈ আহিলোঁ ইমান দূৰ এইখন চাওক চব জংগল পাহাৰ এইখন পাহাৰখন মানে বহুত বেছি ডাঙৰ হয় পাহাৰখন আমাৰ মানে চিলচিলৰ পাহাৰত কৰি বেছি ডাঙৰ হয় ইফালে আপোনালোকে কোকৰাঝাৰত আহিলে মানে মাছ পাইছোঁ মাছ পাইছে গৰৈ মাছ নেকি চেং মাছ 2টা পাইছে লোকেল চেং পাইছে
এতিয়া জিতেন বসে মানে কাঁকড়া পোৰা দি আছে এয়া চাব পাৰে লাষ্টত কেনেকৈ কৰিব লাগে এতিয়া অলপ শিকাই দিব এবারে কিবা করব লাগে কি কৰিব লাগে কি কইছো ইয়া এনেকৈ পোৰা দি আছে নাং আঙি সরা পালা একটা যাবা দে ক'ত যায় আমি এই কাকৰ জ্বলাই আছো কাকৰ জ্বলাই পেলাই এতিয়া অলপ কি কয় জানুৱাৰী দমাখীৰ বিদায় দিম আজি হা তাৰ বাথৰুম বনাই খাম এটা বল ঠেনা সই জলকীয়া কি বস্তু? জলকীয়া নহৰু চহৰু কিবা চব কিবি পিঁয়াজ টিয়াজ চব দিছো এটা উল্টা দিছ এটা তো এটা পুরি যাব তো কোনটো কিন্তু নাচাই আয়া উল্টা দি